নমস্কাৰ সকলো দৰ্শকক ৰিংকুৰ পাকঘৰলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ 3 পিছৰ এটা সহজ ৰেচিপি লৈ আহিছো। খুব কম বস্তুৰে বনোৱা। বহুত মানুহে 3 পিছ খাই বেয়া পায়, কিন্তু ইয়াৰ উপকাৰিতা বহুতখিনি আছে। ইয়াত নিউট্ৰিয়েন্টছ, প্ৰটিন, ভিটামিন ডি আদি পোৱা যায়। মই নেটৰ পৰা চাইহে এইখিনি আপোনালোকক জনাইছো। এতিয়া বলকচোন মই কেনেকৈ বনালো দেখুৱাও। মই লৈছো 3 পিছ, বিলাহী ডাঙৰ এটা, পিয়াজ দুটা, নহৰু 10 ফুটামান, আদা এটুকুৰা, কেঁচা জলকীয়া দুটা আৰু বনাবলৈ লৈছো মিঠাতেল আৰু নিমখ। এতিয়া গেছটো জ্বলাই কেৰাহীটো বহাই দি গৰম হোৱাত ইয়াত মিঠাতেলখিনি দি দিলো। মিঠাতেল আপোনালোকৰ হিচাপত দি ল'ব। এইখিনি গৰম হোৱাৰ পিছতে ইয়াত কেঁচা জলকীয়া দুটা ফালি দি দিম। জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি বেছিকৈও দি ল'ব পাৰিব। এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত আদা নহৰুখিনি থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি দিছোঁ। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ ভালকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো ল' মিডিয়াম ফ্লেমতে ৰাখিছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি হালধি আৰু অলপমান নিমখ দি দিছোঁ। নিমখ অলপ কমাই দিব লাগিব, 3 পিছতো দিয়াই থাকে। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। ভজা হোৱাৰ পিছতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এবাৰ ভালদৰে গোটেইখিনি লৰাই দিছোঁ। 2-3 মিনিট সময়ৰ মূৰে মূৰে এনেকৈ লৰাই থাকিব লাগিব। এতিয়া 5 মিনিটমান হৈ গৈছে। বিলাহীখিনি অলপমান সিজি গৈছে। এতিয়া ইয়াত 3 পিছৰ পানী অলপমান দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া গোটেইখিনি বস্তু কোমল হোৱালৈ অলপ লৰাই থাকিব লাগিব। এতিয়া ইয়াত 3 পিছখিনি দি দিম। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। অলপমান ভাঙি দিছোঁ ডাঙৰ হৈ থকা কেইপিচ। এনেকৈ 10 মিনিটমান সময় লৰাই লৰাই ভাজি থাকিব লাগিব।
মোৰ ৰেডি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি বাউল এটাত উঠাই লৈছোঁ। খাবলৈ খুবেই টেষ্টি হয়, আপোনালোকে বনাই চাব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।